তো হেল্ল' নমস্কাৰ মোৰ চেনেলটোলৈ ৱেলকাম বেক এই কি কৈছোঁ তো মোৰ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ তো আজি 1 জানুৱাৰী হয় তো হেপী নিউ ইয়েৰ চবৰে দিনবোৰ ভালে কুশলে যায় যাতে তাকে কামনা কৰিছোঁ তো আজি 1 জানুৱাৰী বুলি হনুমান মন্দিৰতে যাওঁ বুলি ভাবিছোঁ কাৰণ বছৰটোৰ প্ৰথম দিনটো আমি চব যাব লাগে আৰু সেইকাৰণে যাওঁ হনুমান মন্দিৰত যাওঁ তাৰপিছত মই ৰেডি একদম ওলাই মেলি ধজকৈ ৰেডি হৈ গ'লোঁ মন্দিৰলৈ যাবলৈ কাৰণে আচলতে হেৰি কুৰ্তি চুৰ্তি নিপিন্ধিলোঁ আৰু মানে আমাৰ আজি পিকনিকো আছে মানে আজি 1 জানুৱাৰী হয় ন তো মানে এটা পিকনিক এটা আছে আৰু ডাইৰেক্ট মানে আমি মন্দিৰলৈ গৈ তাৰপিছত ডাইৰেক্ট হেৰিলৈ যাম মানে পিকনিক যাম মানে পিকনিক প্লেচত যাম পিকনিক তো সেয়াই সেইকাৰণে বোলো আকৌ ওলাই মেলি আকৌ কিনো হলাই মেলি থাকিম ন দেৰি হৈ যাব যে সেইকাৰণে ডাইৰেক্ট ওলালোঁ মেলিলোঁ আৰু তাৰপিছত আৰু আমি পিকনিক যাম তো লাষ্টলৈকে চাই থাকিব ভিডিঅ'টো বনাইছোঁ তুমি এতিয়া কৈ দিয়া হেপী নিউ ইয়েৰ কৈ দিয়া আজি চবকে কৈ দিয়া আকৌ হেপী নিউ ইয়েৰ কোৱা আকৌ নৱবৰ্ষৰ শুভেচ্ছা কৃষ্ণ কোৱা এতিয়া মই যাওঁ দাদা মই য'তে যাওঁ সদায় দৌৰা ঢাপলা কৰি মেলিয়ে যাওঁ মানে মোৰ জীৱনটো সদায় দৌৰি ঢাপলি কৰি থাকোঁতে যায় মানে এতিয়া ঘৰত মাহঁত ৰখি আছে সোনকালে গৈছোঁ তো এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ বুলি ইফালে ভণ্টি চাই দেই আৰু ইফালে ঠাই মানে মোৰ গাঁতৰ পৰা থকাত লাগি আছে মানে অঁ মা এফালে চাই দিয়া এতিয়া আমাৰ ইবু বহুত কষ্ট মানে এইফালে পাপাই গাড়ী চলাইছে এইটো কেলৈ এনেকুৱা হনুমান মন্দিৰত আছে এনেকুৱা ভিৰ বাপৰে তো ফাইনেলি আমি আহি পালোহি আৰু গাইজ ইমানেই ইয়াত বালি হৰি বিষ্ণু মই চেণ্ডেল লৈ আহিছিলোঁ মানে পিন্ধি লৈছোঁ আৰু মই মানে ইযোৰ পিন্ধিব নোৱাৰোঁ মই পিন্ধিছোঁ চেণ্ডেল নহয় চৰি স্পন আমাৰ চপ্পল তো লৈ আহিছিলোঁ তেতিয়া আকৌ গাড়ীৰ পৰা আনিছোঁ কৈছোঁ নহয় ইমানেই বালি মই পাগলে হৈ গৈছোঁ মানে বৰ্তমান মোৰ ভৰিৰ অৱস্থা এয়া এখন গোটেই বালিৰ মাজেৰে এইফালে পাপা এইফালে ইভু মোৰ ভাইটি ইমানেই কচু তো আমি এয়া বহি আছোঁ এইফালে মা মই পিকনিক খাবলৈ আহিছোঁ আৰু মোৰ লগত এটা অঘটন নঘটিব কথা আছে নেকি এইডোখৰতে কিবা একেবাৰে পৰি আছিলে ফটো মাৰিবলৈ কাৰণে দৌৰি আহিলোঁ আৰু এই ভৰি এডোখৰতে কাট খাই গ'ল এইটো এইকণত দুখ পালোঁ তো আমি তিনিজনী এতিয়া অকণমান ওলাই আহিলোঁ মানে চাইছোঁ আৰু জেগাটো যে মানুহ কিমান আহিছে কি আহিছে কাৰণ তাত বহি আমনি লাগিলে আৰু আমাৰ সেইকাৰণে বোলো চাওঁগৈ কি আহিছে তো আহি আমি এখন সৰু ব্ৰিজ এখন পাইছোঁহি আৰু সেই দলঙৰ তলেদি চালে ইমান ভয় লাগে নহয় মাথাটো ঘূৰাই যায়গৈ তাৰপিছত আমাৰ পোৱালীকেইটাৰ লগত অলপ খেলিলোঁ মই চ' গাইজ আমাৰ মাহঁতৰ ফটো পৰ্যায় চলি আছে আৰু মোৰ আকৌ মেইন কথা ভোক লাগিছে তো আমি পিকনিক মানে কি ৰাতিয়ে হৈ গ'লগৈ এইফালে গোটেইখন বহিছে 5:30 হৈ গ'ল এতিয়ালৈকে আমি ইয়াতে আছোঁ আমাৰ পিকনিক স্থলীতে আছোঁ আৰু এতিয়ালৈকে আমি যাবলৈ পৰা নাই মাহঁতে খাই আছে আমি খাই মেলি এটালোঁ এইফালে সিহঁতি বহি আছে মই এইফালে বহি আছোঁ চ' গাইজ তো 8টা বাজিছে এতিয়া আহি পাইছোঁহি মানে কি হ'ল সেইটোৱে কি কৈ আছিলোঁ মই মানে কি পাপা ভাগৰ লগৰ এটা ভাগৰ ঘৰত মানে আমাক ৰখাই দিলে আৰু গোটেইখনে আৰু ফূৰ্তি ফাৰ্তা ডান্স কৰোঁ বুলি তো তাতে গৈ পিনে এনেকুৱা নাছিলোঁ মানে ঘৰৰ ওচৰতে আৰু তো এনেকুৱা নাছিলোঁ হাৱা টাইট হৈ গৈছে মানে তো এতিয়া কাপোৰ চাপোৰ সলাওঁ আৰু তো ডাইৰেক্ট আহি পিনে কাপোৰ চাপোৰ সলাই ডাইৰেক্ট ভৰিটো গৰম পানীত জুবিয়াই দিছোঁ মানে তাত ইমানেই বালি আছিলে অথনিটো মই দেখাইছিলোঁ তো এতিয়া অৱস্থা নাই মানে ভৰি গোটেই বগা পাউডাৰ মানে সেইকাৰণে বোলো ভৰিটোকে অকণমান ধুই মেলি লওঁ তো গাইজ কালি মই ভিডিঅ'টো এণ্ড কৰিবলৈ নাপালোঁ মানে কালি বহুত বেছি ভাগৰ লাগিলে সেইকাৰণে মই কালি এণ্ডে কৰিব নাপালোঁ যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ বাই